हेलो फ्रेंड नमस्कार। आज घৰৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এইটো হৈছে আমাৰ ঘৰৰ পৰিৱেশ। পিছফালৰ এইটো পুখুৰী আৰু হাঁহকেইজনী ইয়াতে চৰি আছে। এয়া দেখাই দিছোঁ। এইকেইজনী আমাৰ হাঁহ। ইয়াৰে এটা লৈ আহিলোঁ খাবৰ বাবে। এইটো হৈছে কোমোৰা। এয়া হাঁহটো মাৰা হৈ গ'ল, এতিয়া পুৰি আছে। হাঁহৰ মাংস সদায় কোমোৰাৰ লগতহে ভাল লাগে। বেলেগ আলুৰ লগতো ভাল লাগে বাৰু, হ'লেও হাঁহ কোমোৰাৰ মিলটো বেলেগ হয়। এয়া হাঁহজনী কাটি আছে। এয়া কটা হৈ গ'ল প্ৰায়। এইখিনি মাংস ওলালে। এতিয়া মই এই মাংসখিনি বনাম। এয়া লৈ লৈছোঁ কোমোৰাখিনি কাটি ল'লোঁ। এয়া পিঁয়াজ, এয়া তেলত কেইটামান তেজপাত দি ল'লোঁ। এতিয়া কেইটামান জিৰা ফুটাই ল'ম। এয়া জিৰা কেইটামান দি ল'লোঁ। এতিয়া পিঁয়াজখিনি দি দিম। এয়া পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া এতিয়া দি দিলোঁ মাংসখিনি ভালদৰে ভাজি ল'ম। হাঁহৰ মাংস সিজাৰ বাবে বহুত টাইম লাগে, সেয়েহে এই মাংসখিনি বনাওঁতে প্ৰায় এঘণ্টামান সময় লাগিব। এয়া মাংসখিনি মই ভাজি ল'লোঁ। এয়া মোৰ 15 মিনিটমান ভজাৰ পিছত বহুত তেল ওলাইছে। মই তেল কমকৈ দিছিলোঁ, ভাজনি বহুত তেল হৈছিলে, সেয়েহে এয়া মাংসৰ পৰা ইমান তেল ওলাইছে। এতিয়া দি দিলোঁ মছলা। এয়া গৰম মছলা দিলোঁ, এয়া জিৰা দিলোঁ, এয়া ধনিয়া গুড়ি, মিট মছলা, তাৰপিছত এয়া ৰেড চিলি দিলোঁ। এতিয়া মছলাখিনি ভালদৰে ভাজি ল'ম। এতিয়া দি দিম মই ইয়াতে আদা নহৰুৰ পেষ্ট। ইয়াতে লৈছিলোঁ মই লং, ইলাইচি, দালচেনি আৰু লগতে জলকীয়া অলপ বেছিকৈ লৈছোঁ। এয়া পেষ্টটো দি দিলোঁ। এতিয়া মই কোমোৰাখিনি দি দিলোঁ। কোমোৰাখিনি ভালদৰে ভাজি ল'ম। কোমোৰাখিনি সিজালৈকে ভাজি থাকিম। এয়া মোৰ কোমোৰা প্ৰায় সিজিয়ে গ'ল। এয়া কোমোৰাখিনি গলি গৈছে। এতিয়া মই ইয়াতে পানী দি দিম। এয়া পানী দি দিলোঁ। এতিয়া মই এইখিনি প্ৰায় 20 মিনিটমান সিজিবলৈ দিম। এয়া মোৰ 20 মিনিট হৈ গ'ল। হাঁহৰ মাংস মোৰ ৰেডি হৈ গ'ল। এয়া দেখাই দিছোঁ। এয়া আজিৰ মোৰ হাঁহ আৰু কোমোৰাৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া উলিয়াই লৈছোঁ বাটিত। এয়া হাঁহৰ মাংস, লগতে আছিল কচু মাছৰ আঞ্জা আৰু অমিতা খাৰ আৰু কলৰ তৰকাৰী। এয়া থালখন কেনেকুৱা লাগিছে বাৰু? এপিচ মাংস দেখাই দিছোঁ। এয়া অকণমান খায়ো দেখাম। বহুত টেষ্টি হৈছিলে খাবলৈ। আপোনালোকেও এনেদৰে হাঁহ কোমোৰাৰ সৈতে বনাই খাই চাব, বহুতেই ভাল লাগে। আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। আৰু যদি চেনেলটো মোৰ নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন ভিডিঅ' লৈ আহিম। আজিলৈ আহিছোঁ। বহুত ধন্যবাদ।